ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ এটা আগবঢ়াব লৈছোঁ। পাঠটো হৈছে তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ প্ৰথম পাঠ, গছ-গছনিৰ কথা। পাঠ 1, শ্ৰেণী তৃতীয়, বিষয় পৰিৱেশ। প্ৰস্তুতকৰ্তাত মই মোৰ নামটো লিখি থৈছোঁ। ইয়াৰ পিছলৈ আহোঁ। আমি আমাৰ চাৰিওফালে দেখি থকা ডাঙৰ সৰু গছ, লতা, ঘাঁহ বন আদিক উদ্ভিদ বুলি কোৱা হয়। অৰ্থাৎ উদ্ভিদ মানে গছ-গছনি। এতিয়া আমি যিবোৰক গছ-গছনি বুলি কওঁ সেইবোৰক আমি পাঠৰ ভাষাত কি বুলি ক'ব লাগিব? উদ্ভিদ বুলি ক'ব লাগিব। এই উদ্ভিদক 4টা ভাগত ভাগ কৰা হৈছে। এই ভাগ 4টা হৈছে বৃক্ষ, গুল্ম, লতা আৰু তৃণজাতীয়। এতিয়া উদ্ভিদৰ ভাগ 4টা কি কি বুলি তোমালোকক যদি কোনোবাই সোধে বা তোমালোকৰ মূল্যায়নত যদি কোনোবাই লিখিব দিয়ে, তেতিয়া তোমালোকে ক'ব লাগিব বা লিখিব লাগিব বৃক্ষ, গুল্ম, লতা আৰু তৃণ। এতিয়া প্ৰথম ভাগলৈ আহোঁ। প্ৰথম ভাগটো হৈছে বৃক্ষ। এতিয়া বৃক্ষৰ গা গছবোৰ টান, শকত আৰু ওখ। ইহঁতত বহুত ডালপাত থাকে। এতিয়া ছবিত আমি কিছুমান গছ দেখিছোঁ। সেই গছবোৰ ডাঙৰ গছ হয়নে? এই ডাঙৰ গছবোৰকে আমি কি বুলি ক'ম? বৃক্ষ বুলি ক'ম। আৰু বৃক্ষৰ উদাহৰণ হিচাপে আমি ক'ব লাগিব আম, কঁঠাল, আহঁত, গমাৰি, শাল, চেগুন, নিম ইত্যাদি। এতিয়া তোমালোকৰ পাঠৰ প্ৰথম প্ৰশ্নটো আছে বৃক্ষৰ 4টা উদাহৰণ দিয়া। তোমালোকে তেতিয়া লিখিব লাগিব আম, কঁঠাল, আহঁত, গমাৰি। আৰু এটা প্ৰশ্ন আছে অসমত পোৱা মূল্যৱান দুবিধ কাঠৰ নাম। তেতিয়া তোমালোকে শাল আৰু চেগুন লিখিব পাৰা। ইয়াৰ পিছৰ ভাগটো হ'ল গুল্ম। এইবোৰ গছ গা গছ টান, কিন্তু এইবোৰ বৃক্ষৰ দৰে ওখ নহয়। এইবোৰ চাপৰ আৰু জোপোহা জাতীয় গছ। এই ছবিত দেখিছা চাহপাত দেখিছা, নাচপতি দেখিছা, তেনেকৈ গোলাপ ফুল দেখিছা। এই সকলোবোৰ কি হয়? গুল্মৰ উদাহৰণ। গুল্মৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ গোলাপ ফুল, তগৰ, জেতুকা, জবা, চাহপাত, বেঙেনা, ডালিম। এইবোৰক আমি গুল্মৰ উদাহৰণ বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকক যদি কোনোবা গুল্ম আৰু বৃক্ষৰ মাজৰ পাৰ্থক্য কি বুলি ক'লে ক'ব লাগিব বৃক্ষ ওখ, শকত, ডাঙৰ আৰু গুল্ম চাপৰ, জোপোহা জাতীয় উদ্ভিদ। ইয়াৰ পিছত আহিল লতা। লতাৰ গা গছ লেহুকা আৰু এইবোৰ বগাই যায়। ইয়াত ছবিত তোমালোকে দেখিছা আঙুৰ দেখিছা, জাতিলাও দেখিছা, কেৰেলা দেখিছা। সেইবোৰ হৈছে লতাৰ উদাহৰণ। তাৰ উপৰিও আমি বিভিন্ন ধৰণৰ পাচলি ঘৰত কৰোঁ। সেই পাচলিবোৰকো আমি লতা বুলি ক'ব পাৰোঁ। এতিয়া ইয়াত চোৱা এতিয়া লতাবোৰৰ কি হয়? গা গছবোৰ লেহুকা। সেইবাবে ইহঁত পোনে পোনে বা চিধা হৈ থাকিব নোৱাৰে। লতাবোৰক বগাই যাবৰ বাবে আমি সেইকাৰণে চাং সাজি দিওঁ। এতিয়া তোমালোকৰ পাঠত প্ৰশ্ন এটা আছে লাও, জিকা আদিক চাং সাজি দিয়া হয় কিয় বুলি। তাৰ উত্তৰত আমি এইটোকে লিখিব লাগিব। লতাৰ ঠাইত তোমালোকে লিখিব লাগিব লাও, জিকা বুলি। লাও, জিকাৰ গা গছ লেহুকা হোৱাৰ বাবে ইহঁত পোনে পোনে বা চিধা হ'ব নোৱাৰে। সেইবাবে লতাবোৰক বগাই যাবৰ বাবে আমি চাং সাজি দিওঁ। তোমালোকে এনেকৈ লিখিবলগীয়া হ'ব। এতিয়া আমি প্ৰায় সকলোৱে এতিয়া বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰিছোঁ। এই পাচলিবোৰৰ বাবে জেং দিয়া বা তেনেকৈ চাং পাতি সাজি দিয়া তোমালোকে নিশ্চয় দেখিছা হয়নে? এতিয়া আন কিছুমান লতা আছে যিবোৰে আকৌ বেলেগ গছক খামুচ মাৰি ধৰি বগাই যায়। তোমালোকে দেখিছাই আকাশী লতা হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা লতা আছে যিবোৰ বেলেগ এক গছত বগাই যায় হয়নে? তাৰপিছত আহিল শেষৰ ভাগটো তৃণ। এতিয়া তৃণ বুলি ক'লে আমি বিভিন্ন ধৰণৰ ঘাঁহ জাতীয় গছকে আমি বুজি পাম। এতিয়া তৃণৰ উদাহৰণ কি বুলি ক'লে আমি বা তৃণনো কি সেই বুলি সুধিলে আমি ক'ব লাগিব কোমল গা গছ আৰু সৰু সৰু গছে হৈছে তৃণ বা ঘাঁহ জাতীয় উদ্ভিদ। এতিয়া ইয়াৰ উদাহৰণ তোমালোকে নিশ্চয় ক'ব পাৰিবা। ছবিত দেখিছাই
দুবৰি, ঘাঁহ, ধান, বিভিন্ন শাক, কুঁহিয়াৰ, বাঁহগছ ইত্যাদি। এতিয়া বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ বা ঘাঁহ। তোমালোকৰ কুইজৰ প্ৰশ্ন হয়তো। আটাইতকৈ ওখ ঘাঁহৰ নাম কি বুলি যদি প্ৰশ্ন সোধে তেতিয়া উত্তৰ তোমালোকে ক'ব লাগিব বাঁহগছ বুলি। এতিয়া আহিল উদ্ভিদৰ ব্যৱহাৰ। সকলো গছেই আমাক উশাহ ল'বৰ বাবে অক্সিজেনৰ যোগান ধৰে। আমি সকলোৱে উশাহ লওঁতে অক্সিজেন গেছ আমাৰ শৰীৰৰ ভিতৰলৈ যায় আৰু আমি যেতিয়া উশাহ এৰি দিওঁ যাক নিশাহ বুলি কয়, নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ আৰু এই কাৰ্বন ডাই অক্সাইড গেছটো গছে গ্ৰহণ কৰে, আমাক পুনৰ অক্সিজেন গেছৰ যোগান ধৰে। এতিয়া আমি গছৰ কাঠৰ পৰা আমি চকী, মেজ, বিচনা, ঘৰ দুৱাৰৰ দৰ্জা, খিৰিকী এইবোৰ সাজিব পাৰোঁ। তাৰোপৰিও গছৰ ডাল আৰু গা গছ আমি জুই জ্বলোৱা খৰি হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। বেপাৰ বা ৰপ্তানি সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হয়। কিছুমানে কাঠৰ বা গছপুলিৰ বেপাৰ কৰে। তোমালোকে কেতিয়াবা বজাৰৰ পৰা তেনেকৈ গছ পুলি বা ফুলৰ পুলি কিনি আনিছা নিশ্চয়, হয়নে? বহু গছৰ ফল আমি খাদ্য হিচাপে পাওঁ। কিছুমান কেঁচাই খোৱা হয় আৰু আন কিছুমান সিজাই খোৱা হয়। এতিয়া ফল মূলবোৰ আমি কি কৰোঁ? কেঁচাই খাওঁ, হয়নে? ধুই মেলি খাব লাগে, সেইটো সকলোৱে জানে। আৰু আন কিছুমান ফল বা গুটি আমি সিজাই খাওঁ। তাৰ ভিতৰত আমাৰ ধানৰ পৰা পোৱা চাউল হওক, বিভিন্ন ধৰণৰ শাক পাচলি হওক, সেইবোৰ আমি সিজাই খাওঁ, হয়নে? গছে আমাক ছাঁ দিয়ে। গৰমৰ দিনত আমি দুপৰীয়া গছৰ ছাঁত ৰৈ বহুত ভাল পাওঁ, হয়নে? কিছুমান গছে আমি ঔষধ হিচাপেও ব্যৱহাৰ কৰোঁ। ইয়াৰ বিষয়ে আমি পাছত গম পাম, অলপ পিছত পাবাই। সৌন্দৰ্য বৰ্ধনৰ বাবেও আমি উদ্ভিদৰ ব্যৱহাৰ কৰোঁ। এতিয়া চাওঁ আমাৰ গছৰ শিপাৰ কামনো কি। গছৰ শিপাৰ কাম হৈছে প্ৰথমতে কামকেইটা জানি লওঁ। মাটিক খামুচ মাৰি ধৰি খহনীয়া হোৱাৰ পৰা ৰক্ষা কৰা আৰু মাটিৰ তলৰ পৰা খাদ্য আৰু পানীৰ যোগান ধৰা। এতিয়া গছৰ শিপাই গছৰ খাদ্যৰ যোগান ধৰে আৰু পানীৰ যোগান ধৰে। সেইকাৰণে গছৰ শিপাবোৰ কি হয়, সদায় মাটিৰ তলত থাকে, হয়নে? এতিয়া ইয়াত আমি ছবিত বিভিন্ন ধৰণৰ পাত দেখিছোঁ। এতিয়া এই পাতবোৰৰ কিছুমান কাম জানি লওঁ আহা। কিছুমান পাত আমি শাক হিচাপে ৰান্ধি খাওঁ, হয়নে? এতিয়া কি পাত বুলি মই তোমালোকক নকওঁ, তোমালোকে নিজেই জানা। তাৰ ভিতৰত আহিল লাই, পালেং, খুতুৰা, কলমৌ ইত্যাদি। এইবোৰৰ পাত আমি কি কৰোঁ? শাক হিচাপে ৰান্ধি খাওঁ। কিছুমান গছৰ পাত আমি মছলা হিচাপেও ব্যৱহাৰ কৰোঁ। মাংসত যে দিয়ে তেজপাত, বা আমি সকলো চব্জি বনাওঁতে দিওঁ ধনিয়া, সেইবোৰ পাত আমি গছৰ পৰাই পাওঁ, হয়নে? ঔষধ হিচাপে কিছুমান পাত ব্যৱহাৰ কৰোঁ। এতিয়া সেইবোৰৰ ভিতৰত ইয়াত মই দুটামানৰ নাম উল্লেখ কৰিছোঁ, তাৰ বাহিৰেও বহুতো আছে, তোমালোকে জানা। তুলসী, দুবৰি বন, নিমপাত, মানিমুনি। এইবোৰৰ বাহিৰেও দুপৰটেঙাৰ পাত, সেইবোৰো কি কৰা হয়? ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তেল হিচাপে ব্যৱহাৰ হোৱা পাত, চিত্ৰনলা আৰু চাহপাত। আজিকালি চাহপাতৰ তেল মানুহে চুলিত ঘঁহে। অন্যান্য কামত ব্যৱহাৰ হোৱা পাত। আন কিছুমান কামতো আমি পাত ব্যৱহাৰ কৰোঁ। এতিয়া কলপাত আমি কিহত ব্যৱহাৰ কৰোঁ? প্ৰসাদ দিবলৈ আৰু খাদ্যবস্তু ঢাকি থ'বলৈ। টকৌপাত জাপি সাজিবলৈ আৰু ঘৰ চাৱনি কৰিবলৈ। তালপাত বিচনী সাজিবলৈ। চাহপাত চাহ প্ৰস্তুত কৰিবৰ বাবে। এইখিনি আছিল তোমালোকক জনাবলগীয়া পাঠটো। ধন্যবাদ।